5 নম্বৰটোত প্ৰথম পদ নাই দিয়া, দ্বিতীয় পদ দিছে 38 আৰু ইয়াত শেষত দিছে অৰ্থাৎ 1 2 3 4 5 6 6 নম্বৰ পদটো দিছে -22। ইয়াত আমাক দ্বিতীয় পদ অৰ্থাৎ a2 দিয়া আছে 38 আৰু 6 নম্বৰ পদটো অৰ্থাৎ a6 দিয়া আছে -22। a2 দিয়া আছে 38। n ৰ সূত্ৰ অনুসৰি a2ক আমি এনেদৰে লিখিব পাৰিম a + n-1 অৰ্থাৎ 2 - 1 d is equal 38। a + 2 - 1 মানে হৈছে 1 আৰু d 1 d 38। a equal 38 - d। ইয়াক আমি সমীকৰণ 1 বুলি লিখি লৈছোঁ। ইয়াৰ পিছত a6 মানে পাইছোঁ -22। a6টোক আমি n ৰ সূত্ৰৰ পৰা পাম a + 6 - 1 d is equal -22 অৰ্থাৎ a + 5 d is equal -22। a equal আমি পাম -22 - 5 d। ই হ'ল সমীকৰণ 2। সমীকৰণ 1 আৰু 2ৰ পৰা আমি পাম সমীকৰণ 1 আৰু 2ৰ পৰা আমি পাম 38 - d is equal -22 - 5 d। ইয়াত চলক লগা মানবিলাক সমান চিনৰ বাওঁহাতে আৰু ধ্ৰুৱকবিলাক সোঁহাতে লৈ যাওঁ। -d ইয়াত থাকিলে -5dটো বাওঁহাতে লৈ আনিলে হ'ব 5d + 5d -22 38টো সোঁহাতে লৈ গ'লে -38 -d + 5d অৰ্থাৎ 4d -22 আৰু -38 দুয়োটা সংখ্যা আমি যোগ কৰিব লাগিব। যোগ কৰিলে পাম 8 9 10 10 0 3 4 5 6 d equal -60 divided by 4 d equal 60 4ৰে হৰণ কৰিলে আমি পাম 15 -15 গতিকে d ৰ মান আমি পাই গ'লোঁ 15 -15 মানে সাধাৰণ অন্তৰ। d ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1টো আছিলে a equal 38 - d 38 minus d ৰ মান আমি পাইছোঁ এতিয়া -15 অৰ্থাৎ 38 + 15 38 আৰু 15 যোগ কৰিলে পাম 8 × 5 = 13 3 1 কৰিলে 3 1 4 1 5 অৰ্থাৎ 53। প্ৰথম পদটো আমি পাই গ'লোঁ 53। ইয়াৰ পিছত তৃতীয় পদটো দিয়া নাছিলে অৰ্থাৎ a3 মানে হৈছে a + n-1 মানে 3 - 1 d a + 3 - 1 মানে 2d a মান পাইছোঁ 53 + 2 * d ৰ মান পাইছোঁ -15 53 + a - -2 × 30 বিয়োগ কৰিলে পাম 23। a4 মান হ'ব a + 4 - 1 d a + 4 - 1 মানে 3d a ৰ মান আছে 53 আৰু 3 * d মানে 15 53 + a মান আছে -3 × 45
53 পৰা 45 মাইনাছ কৰিলে আমি পাম 8 + 13 অৰ্থাৎ 8 আৰু a5 ৰ মান পাম a + 5 - 1 d a + 4d a মান পাইছোঁ 53 4 * d মানে -15 53 প্লাছ মাইনাছ মাইনাছ 4 15 60 মাইনাছ কৰিলে পাম 7 ডাঙৰ লগত মাইনাছ গতিকে -7 ইয়াৰ প্ৰথম পদটো হ'ল 53 তৃতীয় পদটো হ'ল 23 চতুৰ্থ পদ হ'ল 8 আৰু পঞ্চম পদ হ'ল -7